গুড মৰ্নিং মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালেই বাৰু, বেয়া নহয়। এতিয়া বাজিছে 9:10 আৰু আজি হৈছে সোমবাৰ। ৰাতিপুৱা গা পা ধুই আহিলোঁ আৰু লগতে হাজবেণ্ডো দোকানত গ'ল। তেওঁ চাহ খাই গ'ল, ভাত খাব নহ'ল, ভাত বনাব সময়ো নহ'ল আৰু আজি দোকানত বোলে সোনকালে যাব লাগে কাৰণে সোনকালে গ'ল। আৰু এতিয়া মই লৈছোঁ চাহ খাব, গাখীৰ চাহ একাপ বনাই থৈছোঁ, খোৱা নাই কিন্তু এতিয়াহে খাম, বাকি থৈছোঁ। ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। আৰু ৰাতিপুৱা আজি মই অকলেই ভাত খোৱা মানুহ, চাওঁ ভাত খাওঁ এনেকৈ বেলেগ খাব পাৰোঁ কাৰণ দেহাই ভাত খাব নোৱাৰে। অকল মই আছোঁ, মা বাৰু আহাই নাই, মা কিবা কৰে আজি আহেনে নাই গম নাপাওঁ, আহিব পাৰে পিছবেলাকৈ বা দুপৰীয়া মানে। আৰু মইনো মোৰ কাৰণে কি বনাই থাকিম, কিবা বেলেগ খাই দিব পাৰোঁ। আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। পুৱাৰ পৰা যিখিনি বাৰু দেখাই থাকিম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। আৰু এতিয়া মই চাহ একাপ খাই লওঁ দেই, তাৰপিছত আৰু মই এতিয়া চাহকাপ খাই লওঁ, বাৰাণ্ডাতে খাম কাৰণ বাৰাণ্ডাত ধুনীয়া ৰ'দ দি আছে, ভিতৰত ঠাণ্ডাও লাগে যিহেতু ৰাতিপুৱাৰ সময়ত, সেইকাৰণে ৰ'দত বহিয়ে চাহকাপ খাই লওঁ, তাৰপিছত লগ পাইছোঁ। ৰাতিপুৱা চাহ তাহ খোৱা হৈ গ'ল, মোৰ 9:30। তাৰপিছত তাইক খোৱালোঁ। খোৱাৰ পিছত কি হ'ল, এতিয়া বাজিছে 11:17 বাজিল। তাইক খোৱাৰ পিছত কি কৰিছোঁ, তাইক ইমান সময় শুৱাই থৈছিলোঁ, এনেকৈ কোলাত লৈ শুৱাই থৈ আছোঁ, পূৰা টোপনি, একদম টোপনি। এতিয়া ভাবিছোঁ কি তাইক শুৱাই থৈ ধুনীয়াকৈ মই বাকী কামখিনি কৰোঁ, লগতে কিবা এটা খাওঁ, ভাত যিহেতু নাখাওঁ কিবা বেলেগ এটা অ'টছে খাই দিওঁ গাখীৰৰ সৈতে। তাৰপিছত কি কৰিছোঁ, থৈছোঁ বিচনাখনত থৈ মই উঠিছোঁ। উঠাৰ পিছত ধুনীয়াকৈ আকৌ বহি লৈছে একদম, তাইৰ টোপনি শেষ একদম। কেনেকুৱা চাওকচোন, ইমান সময় কোলাত লৈ মই এনেকৈ শুৱাই থৈ আছোঁ আৰু লাষ্টত গৈ কি হ'ল, ময়ো উঠিছোঁ বিচনাৰ পৰা, তাইও উঠিছে। এতিয়া কি কৰোঁ চাওকচোন, এয়া এনেকৈ আছে। কিয় নুশুলা কচোন, কিয় নুশুলা? এতিয়া যাওঁ তাইক পাকঘৰত থৈ, মানে কি কেনেকুৱা হয়, মই যোনফালে যাওঁ তাই সিফালে যাব, মই যদি পাকঘৰত যাওঁ তাই পাকঘৰত, মই যদি বাৰাণ্ডাত যাওঁ তাই বাৰাণ্ডাত, একদম পূৰা পিছে এখোজ যদি মই আগুৱাই দিছোঁ তাইও এখোজ আগুৱাইয়ে দিব, এখোজ যদি মই পিছুৱাই দিছোঁ তাইও পিছুৱাইহে দিব। এতিয়া যাওঁ অকণমান অ'টছ খাই লওঁ আৰু ভোকো লাগিছে। আৰু বিচনা ঠিক কৰিব আছে, বিচনাখন চাওকচোন অৱস্থাই নাই। এইখন বিচনা নে কি অৱস্থা হৈ আছে একদম। কিবা এটা খাই লওঁ, তাৰপিছত লগ পাইছোঁ আৰু বাকী কামো আছে, এনেকৈ কৰিব লাগিব, উপায়তো নাই আৰু, নুশুৱে যিহেতু। এনেকৈ থৈ যিখিনি পাৰোঁ এইখিনি কৰি থাকিম। ঠিক আছে, খাই লওঁ, তাৰপিছত লগ পাই। আৰু মই এতিয়া অ'টছখিনি খাই লওঁ গাখীৰৰ সৈতে, অকণমান চেনিও দিছোঁ, মিঠা নহ'লে খাই ভাল নালাগে আৰু মই মিঠাটো অলপ বেছিকৈ খাওঁ। আৰু এইখিনি খাই লওঁ, তাৰপিছত আৰু বাকী কাম আছে আৰু পাছত দেখাই থাকিম। এতিয়া কেইটা বাজিছে জানেনে? এতিয়া বাজিছে 12:30 আৰু মই এতিয়ালৈ বিচনা ঠিক কৰিব পৰা নাই। মানে তেতিয়া অ'টছখিনি খালোঁ, খোৱাৰ পিছত তাইক মই অকণমান খুৰীমাহঁতৰ তাত দিছিলোঁ, তাইকো লৈ আনিলোঁ। আনাৰ পিছত তাই আকৌ মোৰ লগত লাগি আছে, এনেকৈ কোচতে উঠি আছে, সেইকাৰণে কামখিনি কৰিব পৰা নাই। বাকী বাৰু বাচন চাচন ধুইছোঁ মই। এতিয়া মই বিচনাখন ঠিক কৰি লওঁ, তাৰপাছত আকৌ দুপৰীয়া যিহেতু পুৱা ভাত নাখালোঁ, আমি মানে প্ৰায়ে পুৱা ভাতেই খাওঁ কাৰণ হাজবেণ্ডেও ভাত খাই যায় কাৰণে, যিহেতু ভাত বনোৱাই হয় সেইকাৰণে ভাতেই খাই দিওঁ আৰু আজি পুৱা ভাত খোৱা নহ'ল যিহেতু এতিয়া কিবা এটা বনাম। এতিয়া ভাবিছোঁ অকণমান খিচিৰিয়ে বনাম কাৰণ দেহায়ো ভাত নাখায়, দাইল খোৱালেও নাখায়, সেইকাৰণে ভাবিছোঁ অকণমান খিচাৰি বনাম, কিজানি তাই অলপ খায়ে, বেলেগ খুৱাই থকাতকৈ খিচিৰি অকণমান বনাই দিম, তাইও খাব ময়ো খাম। পাকঘৰৰ লাইটটো দিয়া নাছিলোঁ, সেইকাৰণে আন্ধা হৈছে। এতিয়া মই এইখিনি যোগাৰ কৰি ল'ব আৰু মোৰ ওচৰত মগু দাইল নাই, সেইকাৰণে মচুৰ দাইলে লৈছোঁ। মচুৰ দাইল, চাউল এনেকৈ ল'ম আৰু কিবাকিবি অকণমান ভেজিটেবলছ মিক্স দিম। তাতে বিনছো আছে, লেচেৰা আছে, আলু, ওলকবি এনেকৈ দি দিম অলপ। আৰু মই মছলা ব্যৱহাৰ নকৰোঁ কাৰণ দেহাও খাব যিহেতু, মছলা ব্যৱহাৰ কৰিলে তাই খাব নোৱাৰিব, সেইকাৰণে। খাবা বিস্কুট খাবা? খিচিৰিখিনিৰ কাৰণে মই লৈছোঁ এইখন চামুচেৰে 8 চামুচ দালি লৈছোঁ আৰু লগতে মই চাউল লৈ ল'ম। মোৰ ওচৰত জহা চাউল নাই মানে আছে কিজানি, মই ক'ত থৈছে মায়ে নাজানো।
ঘৰৰে চাউল আছে, ঘৰৰ চাউলে দিছোঁ। এইখিনি চাউলো ভাল হয়। এই চাউলো মই দিছোঁ ইয়াৰে 3 চামুচ দিছোঁ। আৰু এইখিনি ধুই আনিলোঁ আৰু লগতে মই এইখিনি লেচেৰা, বিন, ওলকবি এটা, আলু 2-3টা এনেকৈ দি দিম। এইখিনিয়ে হৈ যাব। এইখিনিও মই ৰেডি কৰি লওঁ। আৰু মই এইখিনি কাটি ল'লোঁ, আলু, ওলকবি আৰু বিন, লেচেৰা এনেকৈ এইখিনি কাটি ল'লোঁ। আৰু লগতে কি হ'ল জানেনে? ৰ'ব এটা। আৰু এইটো পিঁয়াজ সৰু চাইজৰ, এটা জলকীয়া, এইটো জলকীয়া এটা দি দিম কাৰণ সৰুৰ পৰা অভ্যাস হ'ব লাগে। আৰু এইটো জলকীয়া অন্যায় নকৰে। আৰু জলকীয়াটো অন্যায় নকৰে। আৰু জলকীয়াটো বেছি জ্বলাও নাই, সেইকাৰণে দিছোঁ এটা। নিদিলেও ভাল নালাগে খাব। আৰু কি হ'ল জানেনে? মই এইখিনি কাটি আছোঁ, কাটি থাকোঁতে কি কৰিছে, দেহাই কটাৰীখন এনেকৈ টানি আছে, তাইক লাগে। তাইক মই কটাৰীখন দিব নোৱাৰোঁ। আৰু এয়া দেখিছেনে কি কৰিছে? ভৰিত পিন্ধা চেণ্ডেল পাত আনি ইয়াতে থৈছে, চাওকচোন। আকৌ হাতখন ধুই আহিব লাগিল। তাৰপিছত কটাৰীখন এনেকৈ টানি আছে, তাইকতো মই কটাৰীখন দিব নোৱাৰোঁ। তাৰপিছত কি হ'ল, এনেকৈ মোৰ আঙুলিটোত লাগি গ'ল। এয়া অকণমান, একেবাৰে অকণমান এইখিনি কাটি গ'ল। বেছি নহয় বাৰু, অকণমান কাটি গ'ল এনে। এইখিনি মই বনাই লওঁ ৰ'ব। তাৰপিছত তাইকো কিবা এটা কমলা অকণমান দিওঁ খাবলৈ। এতিয়া কুকাৰটো বহাই দিছোঁ। 1 চামুচমানৰ সমান মিঠাতেল দিছোঁ। তাত মই অকণমান পাঁচফোৰণ, কেঁচা জলকীয়াটো আৰু পিঁয়াজখিনি দি ভাজি ল'ম ধুনীয়াকৈ। আৰু মোবাইলটো মোৰ লৰি আছে কাৰণ দেহায়ো দিগদাৰি দি আছে, সেইকাৰণে মই ভইচ দিব লগা হ'ল। নহ'লে মই এইখিনিত কথা কৈয়ে আছিলোঁ। তাই কান্দিও আছিল কাষতে আৰু মোক মানে গাত ধৰি এনেকৈ টানি আছিল, সেইকাৰণে মোৰ মোবাইলটো কঁপি আছে। আৰু এইখিনি ভাজি ল'লোঁ। এতিয়া মই ইয়াত অকণমান হালধি, নিমখ, সোৱাদ অনুসৰি নিমখ আৰু অকণমান জিৰা গুড়ি, ধনিয়া পাউডাৰ অকণমান দি দিছোঁ, একেবাৰে অকণমান। আৰু এইখিনি ভাজি ল'ম। আৰু মই ইয়াত দাইলখিনিও দি দিম, চাউল দাইলখিনি, এইখিনিও ভাজি ল'ম ধুনীয়াকৈ। আৰু মই খিচিৰি ৰেডিও হৈ গ'ল। বাকীখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ তাই বহুত দিগদাৰি দি আছিল। এইখিনি হৈছে, আৰু অকণমান আছে বাৰু কুকাৰত। এইখিনি মই আৰু দেখাই খাই ল'ম। তাই যিখিনি খাব, বাকীখিনি মই খাম। আৰু দুপৰীয়া তাইক কমলা খুৱাইছিলোঁ। বাকলিখিনি মই এনেকৈ ৰ'দত শুকাই থৈ দিওঁ। বাহিৰতে ধুনীয়া ৰ'দ উঠে। এতিয়া বাৰু ৰ'দটো গুচি গ'ল। এনেকৈ শুকাই থৈ দিওঁ। মই মুখতো লগাওঁ গুৰি কৰি, এনেকৈ শুকাই থৈছোঁ। আৰু এতিয়া গধূলিয়ে হৈ গ'ল। তাৰপিছত একো দেখুৱাব নোৱাৰিলোঁ কাৰণ তাইও দিগদাৰি দি আছিল। তাইকো চাফা তাফা কৰি দি অকণমান শুৱাই থৈছিলোঁ, ময়ো শুই আছিলোঁ কাষতে। আৰু গধূলিৰ চাহকাপ খাব লৈছোঁ। আৰু এইখিনি মা আহিছে, মা আনিছিল মিঠাই চিঠাই এনেকৈ। এইখিনি চাহখিনি খাই লওঁ। আৰু চাহখিনি খোৱাৰ পিছত মই যিহেতু আজি মা আহিছে, তাইক এইখিনি সময় ৰাখি আছে, মই কাপোৰখিনি ঠিক ঠাক কৰি লওঁ। কাপোৰবিলাক ধুই থৈছোঁ বাৰু। বহুত কাপোৰ দাম লাগি আছে এনেকৈ, কিন্তু ঠিক কৰি থ'ব পৰা নাই। বাহঁতৰ ঘৰত নিয়া কাপোৰযোৰো মই ধুই থৈছোঁ, অহাৰ পিছদিনাই মই ধুই থৈ দিছোঁ, কিন্তু এতিয়ালৈ মই ঠিক ঠাক কৰি থ'ব পৰা নাই। তাইও দিগদাৰ দি থাকে আৰু তাই কান্দি থাকিলে ভালো নালাগে, এনেকৈ কন্দুৱাই কাম কৰি থাকিব। আৰু বিচনা চাদৰো মই ধুই থৈ দিছিলোঁ, এইবিলাক ধুনীয়াকৈ জাপি থৈ দিম। আৰু হাজবেণ্ডৰো বহুত কাপোৰ ওলায়, যিহেতু তেওঁ ৰেগুলাৰ বাহিৰতে থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে, সেইকাৰণে তেওঁৰো ৰেগুলাৰ কাপোৰ ওলাই থাকে ধুবলগীয়া। আৰু ধোৱাৰ পিছততো এনেই ধুই থ'লে নহ'ব, এইবিলাক ঠিক ঠাক কৰি থ'ব লাগিব ধুনীয়াকৈ। আৰু মই ভাবিছোঁ কাপোৰ সেইদিনা পিন্ধি যোৱা কাপোৰযোৰ অকণমান ইস্ত্ৰি মাৰি থৈ দিওঁ, কাৰণ এনেকৈ থৈ দিলে কাপোৰযোৰ ভালে থাকে। আৰু পিন্ধিব দিনাখন যিহেতু নহয়েই, ইস্ত্ৰি মাৰিব দিগদাৰ হয় আৰু পলমো হৈ যায়, সেইকাৰণে এতিয়াই থৈ দিওঁ। এইখিনি থৈ কিনে মই ধুনীয়াকৈ জাপি গড্ৰেজত সোমাই থৈ দিম। আৰু ৰাতি ভাত মই বনাব নালাগে, মায়ে বনাব, কাৰণ তাই দিগদাৰি দি থকাৰ কাৰণে মই ৰাতি ভাত বনাব নোৱাৰোঁ। এইখিনি মোৰ হৈ গ'ল, ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া মই গড্ৰেজত সোমাই থৈ দিম। আৰু এতিয়া বাজিছে 8টা, মই মেগী খাব লৈছোঁ। আৰু মেগীখিনি খাওঁ, তাৰপিছত আৰু দেখুৱাবলগীয়া বিশেষ নাই, সেইকাৰণে ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব।